নমস্কাৰ মই ডক্টৰ ইফতিকাৰ হুছেইন আৰু আমি আজি বেমাৰ চিনাক্তকৰণৰ দ্বিতীয়টো ভিডিঅ'লৈ আগবাঢ়িছোঁ আৰু আজি আমি এটা গুৰুত্বপূৰ্ণ বেমাৰৰ বিষয়ে কথা পাতিম বুলি ভাবিছোঁ। বেমাৰটোৰ নাম হ'ল ইলনেছ এংজাইটি ডিছঅৰ্ডাৰ। এতিয়া নামটোৰ পৰা আমি কি বুজি পাওঁ? ইলনেছ এংজাইটি ডিছঅৰ্ডাৰ মানে আপোনাৰ বেমাৰক লৈ উদ্বিগ্নতা হোৱাটো। গতিকে এতিয়া ধৰক মই এটা উদাহৰণৰ দ্বাৰা আপোনাক ধৰক লক্ষণখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ পেটটো বেয়া লাগি আছে, আপোনাৰ গেছ হোৱা যেন অনুভৱ হৈ আছে বা পেটৰ বিষ হোৱা যেন অনুভৱ হৈ আছে আৰু তাৰ ফলত আপোনাৰ লাগি আছে আপোনাৰ কিবা এটা ডাঙৰ বেমাৰ হৈ আছে। তাৰ কাৰণে আপুনি চিকিৎসকৰ ওচৰলৈকে গ'ল, চিকিৎসকে বাৰে বাৰে আপোনাৰ পৰীক্ষাখিনি কৰি দুটামান গেছৰ ঔষধ দিয়ে বা তেনেকুৱা ধৰণৰ কিবা ঔষধ দিয়ে আৰু বাকী ৰিপৰ্ট নৰ্মেল আছে বুলি আপোনাক পঠাই দিয়ে। কিন্তু আপুনি বেমাৰৰ লক্ষণখিনিৰ পৰা সকাহ নাপায়। আপোনাৰ মনত বাৰে বাৰে ভাৱটো আহি থাকে যে আপোনাৰ শাৰীৰিকভাৱে কিবা অসুবিধা হৈ আছে আৰু যাৰ ফলত কিন্তু আপুনি সকাহ পোৱা নাই। এতিয়া কি হ'ল, আপুনি বেলেগ এজন ডক্টৰৰ ওচৰলৈকে গ'ল, বেলেগ এজন চিকিৎসকৰ ওচৰলৈকে গ'ল, লক্ষণখিনি একেখিনি লক্ষণ আপুনি ক'লে বা বেলেগ ধৰণৰ অলপ পৰিৱৰ্তন হৈ লক্ষণখিনি ক'লে। কিন্তু কি হ'ল, তাৰ ফলত তেওঁ কিছুমান ঔষধ দিলে, ঔষধখিনি খালে, ৰিপৰ্টখিনি নৰ্মেল আহিলে, কিন্তু আকৌ আপোনাৰ ছেম লক্ষণখিনি ঘূৰি থাকিলে। ইয়াতে কি হৈছে আপোনাৰ যে লক্ষণখিনি আপুনি যিখিনি ভুগি আছে সেইখিনিতো সঁচা হয়, কিন্তু আপোনাৰ অসুবিধাখিনি ক'ত হৈ আছে? বেমাৰক লৈ চিন্তা হোৱাটো এটা স্বাভাৱিক কথা, কিন্তু এই চিন্তাটোৱে যেতিয়া আপোনাৰ উদ্বিগ্নতাটো বহুত বেছি বঢ়াই দিয়ে বা আপোনাৰ সাধাৰণ জীৱনত যেতিয়া বাধাৰ সৃষ্টি কৰে, তেতিয়া আমি তাক ইলনেছ এংজাইটি ডিছঅৰ্ডাৰ বুলি কওঁ। এতিয়া ধৰক মই আপোনাক এটা সাধাৰণ উদাহৰণ এটা দিছোঁ। আপোনাৰ পেটত বুৰবুৰণি শব্দ হৈ আছে, আপোনাৰ গেছ হোৱা যেন অনুভৱ হৈছে। এইটো চবৰে হ'ব পাৰে, আপোনাৰ হৈছে, মোৰ হৈছে বা আৰু কাৰোবাৰ হৈছে। দুজনমান মানুহে এইটো সাধাৰণ পেটৰ মাত ওলাইছে বা পেটৰ শব্দ কৰিছে বুলি ইগন'ৰ কৰি দিলে। আপোনাৰ ক্ষেত্ৰত বা মোৰ ক্ষেত্ৰত বা কাৰোবাৰ ক্ষেত্ৰত কি হ'ল, এই বুৰবুৰণি শব্দটোৰ পৰা আমাৰ ভাৱ হ'ল যে পেটত কিবা এটা হৈছে, গেছ হৈছে, গেছৰ পৰা আলচাৰ হ'ব নেকি বা মই মৰি যাম নেকি, এনেকুৱা ধৰণৰ লক্ষণলৈকে যাব পাৰে। ডক্টৰৰ ওচৰত গ'লে কিছুদিনৰ কাৰণে লক্ষণখিনি কমি থাকে এইটো বেমাৰত। কাৰণ কি হয়, আমি এচুৰেঞ্চ পাওঁ যে ডক্টৰজনে কৈছে বা চিকিৎসকজনে কৈছে আপোনাক যে আপোনাৰ একো বেমাৰ বেলেগ নাই, গেছৰ ঔষধখিনি খালে আপুনি ভাল পাব। এইখিনি কোৱাৰ ফলত আপোনাৰ লক্ষণখিনি কিছুদিনৰ কাৰণে কমি থাকিব পাৰে, কিন্তু আকৌ লক্ষণখিনিয়ে বাৰে বাৰে দেখা দিয়ে। এতিয়া সাধাৰণতে যিবোৰ মানুহৰ উদ্বিগ্নতাটো এটা বেছি মাত্ৰাত থাকে আগৰ পৰাই, তেওঁলোকৰ এই বেমাৰটো হোৱা, যিটো আমি ইলনেছ এংজাইটি ডিছঅৰ্ডাৰ বুলি কওঁ, সেইটো হোৱাৰ চান্সটো অলপ বা পৰিমাণটো অলপ বেছিকৈ থাকে। বা ঘৰত যদি কোনোবা এজন মানুহৰ এনেকুৱা ধৰণৰ এটা জটিল ৰোগ হৈছে বা ডাঙৰ বেমাৰ এটা হৈছে, উদাহৰণস্বৰূপে কেঞ্চাৰেই হওক বা উদাহৰণস্বৰূপে ডাঙৰ ব্ৰেইনৰ কিবা এটা বেমাৰেই হওক, তেনেকুৱা হ'লে ঘৰৰ পৰিয়ালৰ এনেকুৱা ধৰণৰ ইলনেছ এংজাইটি ডিছঅৰ্ডাৰ হোৱা চান্সটো থাকে। এতিয়া সৰ্বসাধাৰণতকৈ ইলনেছ এংজাইটি ডিছঅৰ্ডাৰ হোৱা মানুহখিনি কিদৰে পৃথক হয়? আপোনাৰ যেতিয়া লক্ষণখিনিয়ে বাৰে বাৰে আপোনাক আমনি কৰিব, যে লক্ষণখিনিৰ কাৰণে আপোনাৰ মনত বাৰে বাৰে ভাৱ আহিব যে আপোনাৰ ডাঙৰ বেমাৰ এটা হৈছে, আৰু যাৰ ফলত আপুনি ডক্টৰৰ ওচৰত গৈ যেতিয়ালৈকে গোটেইখিনি পৰীক্ষা নিৰীক্ষা নকৰে আৰু পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতো আপুনি কিছুদিনৰ কাৰণেহে সকাহ পায়, আকৌ লক্ষণখিনি বাৰে বাৰে ঘূৰি আহে আৰু আপোনাৰ কিবা এটা জটিল ৰোগ এটা গাত হৈ আছে যেন লাগে, যিটোৰ পৰা আপুনি মুক্ত পাব পৰা নাই। এইখিনিয়ে হ'ল প্ৰধানকৈ ইলনেছ এংজাইটিৰ লক্ষণ, আৰু এইটো সাধাৰণতে এটা ক্ৰনিক বেমাৰ হয় যেতিয়ালৈকে আপুনি ট্ৰিটমেণ্ট নলয়, আৰু ট্ৰিটমেণ্ট ল'লে নিশ্চয় ইয়াৰ পৰা সকাহ পোৱাৰ সুবিধা থাকে। কিন্তু আমাৰ বহুতৰ মাজত আমি দেখিবলৈ পাওঁ যে চবতকৈ কমনলি বা সঘনে হোৱা ইলনেছ এংজাইটিৰ লক্ষণটো হ'ল কি, পেটৰ প্ৰব্লেম, যিটো GI চিমটম বা আমাৰ পেটৰ অসুবিধা বুলি কোৱা হয়, যিটোত আপোনাৰ সাধাৰণতে গেষ্ট্ৰাইটিছ হৈ থকা বুলি মানুহজনে ভাবে বা কিছুমানৰ বুকৰ বিষ হৈ থকা বুলি মানুহজনৰ অনুভৱ হৈ থাকে, যিটোৰ কাৰণে তেওঁ বাৰে বাৰে ট্ৰিটমেণ্ট কৰি থাকে, বহুত দীঘলীয়া ট্ৰিটমেণ্ট কৰি থাকে, কিন্তু সেইটোৰ পৰা সকাহ নাপায়। ধন্যবাদ, আৰু আপোনালোকে মোৰ ফেচবুক পেজ ৰুহানীটো ফ'ল' কৰিব আৰু লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।